সো হেল্ল' গাইজ গুড মৰ্ণিং সকলো কি খবৰ আশা কৰোঁ সকলো ভালে আছে মই হ'লো বুবুল লোহাৰ আন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ তো ফাইনেলি দেখিছে বেকগ্ৰাউণ্ড ঘৰতে আছোঁ এয়া তো আজি দেখিছোঁ ৰ'দটো বহুত চোকাকৈ ওলাইছে ইয়াত দেখুৱাই দিছোঁ চব কেনেকুৱাকৈ কিমান চোকা ৰ'দ দেখিছে তো সেই বৰ্তমান ঘৰত থকা কাৰণ হৈছে হেল্পাৰটো তাৰ ৱাইফৰ ঘৰলৈ মানে চচুবাৰীলৈ গৈছে মোৰ হেল্পাৰটো ৱাইফজনী বৰ্তমান ঘৰলৈ গৈছিলে আজি 3 দিনমান হৈছে তাকে আনিবলৈ গৈছে আৰু মোৰ হেল্পাৰটো বিয়া পাতিছে মৰাণ ৰাজগড়ৰ পৰা তো তাইক আনিবলৈ গৈছে মোৰ বাইকখন লৈ গৈছে এতিয়ালৈকে আহি পোৱা নাই সেইকাৰণে ঘৰতে বহি আছোঁ চাওঁ অকণমান সময় বৰ্তমান এতিয়া 8:53 হৈছে তাকে সি কেতিয়াকৈ আহি পায় একো ভাবি পোৱা নাই যদি অলপ সোনকালে আহি পায় তেতিয়া চাওঁ কামলৈ যোৱা আপোনালোকক ভিউ দেখুৱাম নহ'লে আজি আপোনালোকে দেখিবলৈ পাব ঘৰৰে ভিউ তো বৰ্তমান এতিয়া দেখিছে ৰ'দটো যিমান চোকা তো এয়া বহি আছোঁ ভোলেনাথ বাবা মন্দিৰ জয় ভোলবম